হেল্ল' গাইজ, কি খবৰ সকলোৰে? মোৰতো ভালেই বাৰু, সদায় দৰে। আজি মানে মই হাজবেণ্ডক থুনথুনাই আছোঁ। এই ঘৰৰ ওচৰতে পাৰ্কখন খুলিছে, ব'লচোন যাওঁ 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 বুলি। সি মানে মান্তি হোৱা নাই। তাৰপিছত শেষত মোৰ থুনথুননিত মান্তি হ'ল আৰু তাৰপৰা আৰু মই মান্তি হোৱা দেখি মই লগালগ ওলাবলৈ সাজু হ'লোঁ। লিপষ্টিক কাজল লগাই একেবাৰে গোটেইজনী ইয়েৰিং চিয়েৰিং পিন্ধি সাজু হ'লোঁ। লগতে গেট ৰেডি ভিডিঅ'টো কৰি থৈ দিলোঁ। মোক ভাল লাগিছে নে বাৰু ৰাইজ, ক'বচোন বাৰু দেই। লগতে এই গালেখন পিন্ধি লৈছোঁ অকণমান ইউনিক দেখাবলৈ, আৰু প্ৰথম যাম, ঢেৰ মানুহ হ'ব, কোনোবাইতো মোক চাব লাগিব অলপ। সেইটোৱে আৰু ছোৱালীৰ মেইন চিন্তা ন, কোনে চাব। সেইকাৰণে আৰু চাই ওলাই মেলি আৰু ৰেডি হৈছোঁ। মানুহজনে এইফালে মোক কৈ আছে, হ'লনে বাৰু তোৰ, হ'লনে? মানুহজনে আকৌ মোক তই বুলি কয় দেই। মই মানে ওলাই মেলি ভিডিঅ' কাৰ্ড বিজি মানুহজনৰ খঙেই উঠিলে। তাৰপিছত একেবাৰে শেষত অলপ ঠাণ্ডা দেখি এই মাফলাৰখনো লৈ ল'লোঁ, লগতে অকণমান ষ্টাইলো হ'ব বুলি লৈ মেলি আৰু চাইছোঁ নিজকে কেনেকুৱা লাগিছে। ইফালে মানুহজনে মাতিয়ে আছে, হ'লনে হ'লনে। মই শেষত ভিডিঅ'টো কৰি যাবলৈ বুলি ওলালোঁ, আৰু মানুহজনৰ লগত গৈ থাকোঁতে ভিডিঅ' অলপ কৰিলোঁ। বাটত দেখিছেনে ইমান মানুহ, পাৰ্কলৈ যোৱা, পাৰ্কখন নতুনকৈ খুলিছে যে, সেইকাৰণে মানে পাৰ্কলৈ যোৱা মানুহে মানে বিৰিতি বাট নোপোৱা অৱস্থা হৈছে। আমি আৰু মানুহবিলাকৰ পাছে পাছে গৈ আছোঁ গৈ আৰু আগে আগে মানুহজন, পাছে পাছে মই ভিডিঅ' কৰি আৰু মানুহজনৰ গালি খাই মানুহজনে মানে ভিডিঅ' কৰিলে বেয়া পায় দেই। কিন্তু মইতো আৰু ভিডিঅ' নকৰাকৈ থাকিমনে আৰু, সেই বুলি আৰু গৈ আছোঁ। আৰু চাওকচোন পাৰ্কখন কিমান ধুনীয়া। শেষত গৈ এয়া পাৰ্কখনৰ ওচৰ পাইছোঁগৈ আৰু লাহে লাহে। তাৰপিছতে এইফালে দূৰৰ পৰা পাৰ্কখন দেখি ধুনীয়া যেনেই লাগিছে, ভিতৰত সোমাবলৈ মন গৈছে, আৰু সেইকাৰণে খৰধৰকৈ গৈ আছোঁ। মানুহৰ ভিৰৰ মাজে মাজে গৈ আমি অৱশেষত পাৰ্কখনৰ গেটৰ ওচৰ পাবলৈ ল'লোঁ। মানুহবোৰ দেখি মানে ইমানেই ভাল লাগিছে, মানে মানুহবোৰে যে যোৰহাটৰ পাৰ্কখন আদৰি লৈছে, স্বৰাজ উদ্যান পাৰ্কখন তেওঁলোকে নিজৰ বুলি ভাবি চাবলৈ আহিছে, আৰু সেইকাৰণে মানে ভাল লাগিছে দেখি মনটো। আৰু পাৰ্কখনো দেখিবলৈ বহুত ধুনীয়া বাৰু। আহিয়ে দেখোঁ, গেটৰ ওচৰ পাই দেখোঁ চেকিং চলি আছে। কি কাৰণত চেকিং কৰিছে নাজানো, ওচৰতে জেলখন আছে কাৰণেও চেকিং কৰিব পাৰে। চেকিং গেট পাৰ হৈ আমি পাৰ্কখনৰ ভিতৰত ভৰি দিলোঁ। ভৰি দিয়ে পাৰ্কখন দেখি ইমান ভাল লাগি গ'ল। পাৰ্কখন বৰ ধুনীয়াকৈ বনাইছে দেই। পাৰ্কখন মানে যোৰহাটত এনেকুৱা এখন পাৰ্ক মানে দ্বিতীয় এখন নায়েই, প্ৰথমবাৰ কাৰণে ইমান ধুনীয়া পাৰ্ক এখন যোৰহাটত বনাইছে। আৰু আমাৰো সৌভাগ্য যে চাবলৈ, আমি ইমান ধুনীয়া পাৰ্ক এখন চাবলৈ আমি পাইছোঁ। সেইকাৰণে গভৰ্ণমেণ্টক থেংক ইউ দিব লাগে, তেওঁলোকে যে এইখন বনাইছে। লগতে MLA জনকো যোৰহাটৰ থেংক ইউ দিব লাগে, তেওঁ ইনিচিয়েটিভ নোলোৱা হ'লে হয়তো এইখন হৈ নুঠিল হ'লে। লগতে যিকেইজন জেলৰ কৰ্মকৰ্তা, তেওঁলোককো ধন্যবাদ দিব লাগে। আৰু ৱাটাৰফলবোৰ চাওকচোন, ৱাটাৰ কিমান ধুনীয়াকৈ বনাইছে। ৰাতিৰ লাইটৰ পোহৰত বহুত ধুনীয়া লাগিছে। মানে ইয়ালৈ সন্ধিয়া আহি বেছি ভাল লাগিব, যিহেতু ইয়াত লাইটিঙৰ কামটো বহুত ধুনীয়া ইয়াৰ, সেইকাৰণে ভাল লাগিছে। আমি চাই আগবাঢ়ি গ'লোঁ। পাৰ্কখন বহুত ডাঙৰ দেই, আৰু লগতে মই ভিডিঅ' কেইটামানো কৰি ল'লোঁ, মানে মোৰ ইনষ্টাগ্ৰাম ফেচবুকত দিব লাগিবতো। মানুহজনক মানে কৈ যেনে তেনে কৰি দিলে আৰু। তাৰপিছত তাত ভিডিঅ' কৰি আমি মাজে মাজে ভিডিঅ' কৰি আগবাঢ়ি গৈ আছোঁ, আৰু লগে লগে উপভোগো কৰি আছোঁ পাৰ্কখনৰ সৌন্দৰ্য। আৰু তাৰ মাজে মাজে ৰৈ চাইছোঁ আমি। লগতে কোনফালে কি আছে প্ৰথমে ধৰিব পৰা নাছিলোঁ, যিহেতু পাৰ্কখন বহুত ডাঙৰ। ইয়াত লিখি থোৱা আছে কোনফালে কি আছে, সেইকাৰণে যাবলৈ অকণমান সহজ হয় চাই যাবলৈ। নহ'লেতো অকণমান দিগদাৰেই হ'লহেঁতেন কোনফালে কি আছে জানিবলৈ, যিহেতু ইয়াত গাইডো নাই। সেইকাৰণে আমি এনেকৈ চাই মানে আগবাঢ়ি গৈছোঁ, আৰু তাত লিখি থোৱা মতে। আৰু এই কণমানি দুটালৈ চাওকচোন, দেউতাকৰ সৈতে চাবলৈ আহিছে, বহুত মৰম লগা ইহঁতি। তাৰপাছতে এই ল'ৰা ছোৱালীও বহুত আহিছে, ডেকা ল'ৰা ছোৱালী, বয়সীয়া মানুহো আহিছে বাৰু, অকল ডেকা ল'ৰা ছোৱালীয়ে নহয়। মুঠতে বহুত মানুহে ভৰি পৰিছে পাৰ্কখন। প্ৰথম খুলিছে কাৰণে হয়তো বেছিকৈ মানুহ হৈছে, সেইকাৰণে আৰু চাবলৈ মানুহৰ উৎসাহ এটা হয় ন। ইমান ধুনীয়া পাৰ্ক এখন প্ৰথমবাৰৰ কাৰণে যোৰহাটত হৈছে, সেইটো কাৰণে। আৰু এনেকৈয়ে আৰু আমি চাই লাহে লাহে আগবাঢ়ি গৈ আছোঁ। মানুহবোৰো মাজে মাজে চাইছোঁ, মানুহবোৰৰ অংগী ভংগীবোৰ চাইছোঁ। আৰু
এনেকৈ চাই মাজে মাজে মানুহ চাই মাজে মাজে পাৰ্কখন চাই শেষত গৈ আমি এটা পুখুৰী পালোঁগৈ। পুখুৰীটো ইমান ধুনীয়াকৈ চাৰিওফালে বাউণ্ডেৰী দি দিছে, লগতে লাইটো দি দিছে। পুখুৰীটোৰ ওচৰত ধুনীয়া হাৱা বলি আছিলে। মই বহুত ভাল লাগিলে। মই ভিডিঅ' কৰিলোঁ তাত, অলপ মানুহজনক কৰি দিবলৈ ক'লোঁ। তাৰপাছতে এনেকৈ চাই আৰু ভিডিঅ'টো কৰি বেলেগ ঠাইলৈ যাবলৈ ল'লোঁ। আৰু লগতে এই মেপখন চাই ল'লোঁ। মাজতে মেপখনত ডাইৰেকশ্যনবোৰ দি থোৱা আছে, বৰ ধুনীয়াকৈ এখন বনাই থোৱা আছে। সেইকাৰণে প্ৰথম যোৱা মানুহে মানে বহুত ধুনীয়াকৈ এখন চাই আগবাঢ়িব পাৰিব। আৰু এই কাপোলকেইটাক চাওকচোন, কি সিহঁতৰ ৰোমেণ্টিক মুড, একদম হাতত হাত ধৰিহে যায়। আৰু ইয়াত আৰু কাপোৰবোৰ আহিবই আৰু যোৰহাটৰ থকা, যিহেতু এখন পাৰ্কখনেই ইমান ধুনীয়া, তাত আহি ৰোমাঞ্চ কৰিবলৈ। সেইকাৰণে আৰু কাপোল এযোৰ দেখিলোঁ আৰু এনেকৈ প্ৰথমবাৰৰ কাৰণে এখন পাৰ্কত। তাৰপাছত আৰু ইফালে কিডছ এৰিয়াও আছে। কিডছ এৰিয়াত কিডছৰ কাৰণে খেলা ধূলা সুবিধা আছে আৰু জিম এটাও আছে, সৰুকৈ অ'পেন জিম। তাত মানুহবোৰে জিমৰ প্ৰেক্টিছো কৰিছে, এনেই কৰি চাইছে আৰু। আমি পিছে নোসোমালোঁ, কাৰণ তাত ঢেৰ মানুহ, খালী ঠাই নাই। সেইকাৰণে বাহিৰৰ দূৰৰ পৰাই চাই আগবাঢ়িলোঁ। তাৰপাছতে কিডছ এৰিয়াটো বৰ ধুনীয়াকৈ সজাইছে। তাত কিডছে ধুনীয়াকৈ খেলা ধূলা কৰিব পাৰে। সেইকাৰণে যিহেতু টাউন এৰিয়াত কিডছৰ খেলা ধূলাৰ ঠাই বৰ অভাৱ, সেইকাৰণে এইবোৰ বনোৱাৰ কাৰণে বহুত সুবিধা হ'ব। মুঠতে বহুত সুবিধা কৰি দিছে আৰু পাৰ্কখনে, সেইকাৰণে ভাল লাগিছে। মানুহবোৰে ফটো তোলাত ব্যস্ত, বহুতে কিছুমানে ভিডিঅ' কৰাত ব্যস্ত, তেনেকেই আৰু মানুহবোৰ ব্যস্ত হৈ আছে পাৰ্কখনত। দেখি ভালো লাগিছে। আৰু ইয়াতো লিখা আছে অ'পেন জিম, মুকলি জিম বুলি। তাৰপিছত মানুহবোৰে দূৰৰ পৰাই গম পাব পাৰিব, লাইটিঙো কৰি থোৱা আছে যে এইফালে জিম আছে বুলি। কিডছ এৰিয়াটো বহুত ধুনীয়া। তাতো মানুহ বহুত হৈছে, কিডছক খেলা ধূলা কৰিবলৈ লগাই দিছে মানুহবোৰে। আমি এনেকৈ চাই আগবাঢ়িলোঁ আৰু তেনেকৈ আৰু আমি এই কিডছ এৰিয়াটোত কিডছে কৰিব পৰা বহুত এক্টিভিটিছ সুবিধা আছে। কিডছৰ মানে মেণ্টেল ফিজিকেল গ্ৰ'থৰ কাৰণে বহুত ধৰণৰ কিবাকিবি বনাই থোৱা আছে। তেওঁলোকে হয়তো আমনিও নাপাব এইবোৰ কৰি, মানে এণ্টাৰটেইনমেণ্টো হ'ব। এনেকৈ আৰু মানুহ ইমান হৈছে চাওকচোন। আমিতো একদম পূৰা মানে মানুহৰ ভিৰত বাটেই পোৱা নাই যাবলৈ, তেনেকৈ আগবাঢ়ি গৈছোঁ আৰু ভিৰ ঠেলি। সৰু ল'ৰা ছোৱালীবোৰে ইমান ফূৰ্তি পাইছে। তেওঁলোকে হয়তো তেনেকুৱা এখন পাৰ্ক আগতে ইমান ডাঙৰ পোৱাই নাছিলে যোৰহাটত, সেইকাৰণে মানে ভাল লাগিছে তেওঁলোকৰ আনন্দ দেখি। আৰু ইয়াতো লিখা আছে শিশুৰ খেলা স্থান বুলি, আৰু লাইটিঙৰ ব্যৱস্থাও কৰি থোৱা আছে। আৰু ইমান চিজিলকৈ মানে বনাইছে পাৰ্কখন। আৰু এইখন চাওকচোন, বেৰখন ইমান ধুনীয়াকৈ পেইণ্টিং কৰিছে। কোনেনো কৰিছে নাজানো, কিন্তু তেওঁৰ প্ৰতিভা শলাগিবলগীয়া। ইমান ধুনীয়াকৈ পেইণ্টিং কৰিছে, বৰ ধুনীয়া লাগিছে দেখিবলৈ। আৰু মানুহজনেও ইফালে চাই আছে, ময়ো ভিডিঅ' কৰি আছোঁ। মানুহজনে ভিডিঅ' কৰাত অকণমান অস্বস্তিও পাই আছে, কিন্তু ভিডিঅ' কৰি আছোঁ বুলি। কিন্তু মইতো আৰু কৰিমেই ভিডিঅ'। আৰু এইফালে ফুলবোৰ চাওকচোন, লগাইছে নতুনকৈ। যেতিয়া ডাঙৰ হ'ব দেখিবলৈ বহুত ধুনীয়া লাগিব। এতিয়া সৰু হৈ আছে যদিও ভালেই লাগিছে বাৰু, কিন্তু ডাঙৰ হ'লে আৰু ধুনীয়া লাগিব। আৰু ইমান ধুনীয়া লাইটিঙৰ ব্যৱস্থা কৰিছে চাওকচোন চাৰিওফালে। মানে কোনো মানে সৰু ল'ৰা ছোৱালীও নেহেৰায় ইয়াত আন্ধাৰত, ডাঙৰ মানুহকো বিচাৰি পাবলৈ টান নহ'ব। সেইকাৰণে ভাল লাগিছে। আৰু এনেকৈ আৰু আমি আগবাঢ়িলোঁ গোটেইখন পাৰ্কখনৰ মাজে মাজে ডাষ্টবিনৰ ব্যৱস্থা আছে, যাতে চাফা হৈ থাকে পাৰ্কখন। আৰু ফুলবোৰ চাওকচোন, ইমান ধুনীয়াকৈ ফুলিছে। এইখিনি নাৰ্জী ফুল, আৰু ফুলো লগাইছে। সেইবোৰ ফুল হয়তো ছিজনেল ফ্লাৱাৰ, যে হেৰি হ'লে ছিজন আহিলে ফুলিব আৰু। তাৰপিছতে আমি গ'লোঁ মেম'ৰিয়েল চাবলৈ, জেলৰ মেম'ৰিয়েল ঠাই। তাত মানে কুশল কোঁৱৰক শাস্তি দিয়া ঠাই, ফাঁচি দিয়া ঠাই, সেইবোৰ আছে। আৰু জেলত পীতাম্বৰ দেৱগোস্বামী থকা জেলৰ চেলটো, তেনেকৈ কিছুমান বিশেষ ব্যক্তিৰ জেলৰ চেলবোৰ সজাই থোৱা আছে।
আৰু এইবোৰ চাইও ভাল লাগিল। আগতেতো দেখাই নাছিলোঁ, জেলৰ ভিতৰত সোমাই পোৱা নাছিলোঁ, আৰু তেওঁলোক যিহেতু আমাৰ কাৰণে মহান ব্যক্তি, আৰু তেওঁলোকৰ সেইবোৰ চাই ভাল লাগিল, জেলৰ ঠাইবোৰ চাই। আৰু কুশল ইয়াতে ফাঁচি দিছিল চাওকচোন। আজি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ, আগতেতো এইবোৰ দেখাই নাছিলোঁ, শুনিছিলোঁহে কুশল কোঁৱৰক ফাঁচি দিছিলে স্বাধীনতা আন্দোলনত সেইকাৰণে বুলি। আৰু তাৰপাছত আমি গ'লোঁ ইফালে সেই বিশেষ ব্যক্তি কেইজনমানৰ ৰখা জেলৰ চেলবোৰ চাবলৈ। তাতো চাই ভাল লাগিল, আৰু জেলতনো কেনেকৈ ৰাখে সেইটো দেখাবলৈও জেলৰ চেলসমূহ কিছুমান খালীকৈ থকা জেলৰ চেলো ইয়াত সজাই থৈছে। আমিহে দেখিলোঁ ইয়াত ইমান সৰু এটা ৰুমত ৰাখে, 2-3জন কয়দী ৰাখে। এনেকৈ ৰাখে বুলি আজিহে গম পালোঁ, নহ'লেতো জেলৰ ভিতৰত সোমোৱাই নাই। আৰু ইয়াত মানে বুৰঞ্জীৰ কিছুমান ঘটনা অংকিত কৰি থোৱা আছে। তাৰ পৰা আমি গম পাব পাৰোঁ ক'ত কি হৈছিলে, কেনেকৈ হৈছিলে আদি কথা। আৰু এইবোৰ চালোঁ, চাই আমি আকৌ ওলাই আহিলোঁ। ওলাই আহি আমি একেবাৰে শেষত পীতাম্বৰ দেৱগোস্বামীক য'ত জেলত ৰখা হৈছিল স্বাধীনতা আন্দোলনত, সেই জেলৰ কক্ষটোৰ ফালে আগবাঢ়িলোঁ। আৰু ইয়াত চাওকচোন, বেৰত কিমান ধুনীয়াকৈ ইতিহাসৰ ঘটনাসমূহ অংকিত কৰি থোৱা আছে, কিছুমান বিশেষ ঘটনা। এইবোৰ চাই আমি আগবাঢ়িলোঁ, মাজে মাজে ফটোও তুলিলোঁ। আৰু মানুহবোৰেও চাই গৈছে, মানুহবোৰে কিছুমানে বুজি পাইছে, কিছুমানে বুজি পোৱা নাই। যিবোৰে হয়তো ইতিহাস পঢ়িছে তেওঁলোকে বুজি পাইছে, আৰু যিবোৰে নাই পঢ়া তেওঁলোকে বুজি পোৱা নাই। আৰু ইয়াত অৱশ্যে লিখাও আছে, লিখাবোৰ যদি মন দি পঢ়ে তেতিয়া গম পাব ক'ত কি হৈছিলে। আৰু এইটো হৈছে পীতাম্বৰ দেৱগোস্বামী কক্ষ, আৰু ইয়াত বৰ ধুনীয়াকৈ থৈ দিয়া আছে, চাফ চিকুণকৈ থৈ দিছে সজাই পৰাই, যিহেতু তেওঁক ইয়াতে ৰখা হৈছিল স্বাধীনতা আন্দোলনৰ সময়ত। আৰু ইয়াত লিখাও আছে পীতাম্বৰ দেৱগোস্বামী কক্ষ বুলি, যাতে বিচাৰি পোৱাত সহজ হয়। আৰু চাই ভাল লাগিল, এইটো আগতে দেখাই নাছিলোঁ। মানুহবোৰে জুমি চাইছে, তেওঁলোকেও হয়তো দেখা নাছিল আগতে এনেকৈ ইয়াত ৰাখিছিল বুলি। মোৰ মানুহজনেও চালে, তেওঁ দেখা নাছিল আগতে। ইয়াত ধুনীয়াকৈ তেওঁৰ ফটো এখন দি চাকি বন্তি জ্বলাই থৈছে, যিহেতু তেওঁ এজন সন্মানীয় ব্যক্তি সেইকাৰণে। আৰু ইয়াত চাওকচোন, পাৰ্কখনৰ মাজে মাজে কেফেটেৰিয়া বনাইছে, যাতে ইয়াত খোৱা বোৱাৰ সুবিধা হয়। চাহ, কফি নহ'লে বা আন বস্তু, খোৱা বস্তু ইয়াত সুবিধা কৰিব পাছলৈ। আৰু ইয়াত লিখাও আছে কেফেটেৰিয়া চভেনিয়েল শ্বপ বুলি। আৰু ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা কৰি দিছে, বৰ ধুনীয়াকৈ সজাই দিছে, সেইকাৰণে ভাল লাগিছে। আৰু এই পুখুৰীটোৰ পানীখিনিও লাইটৰ পোহৰত ইমান ধুনীয়া লাগিছে, সেইকাৰণে ভিডিঅ' কৰি থলোঁ। আৰু পানীৰ ফোৱাৰাবোৰ ইমান ধুনীয়াকৈ লাইটিং কৰাৰ কাৰণে বহুত ধুনীয়া লাগিছে, সেইকাৰণে ভাল লাগিছে বহুত। চাই বহুত ভাল লাগিল, চাই থাকিবৰ মন যায় ইমান তেনেকুৱা ধৰণৰ দৃশ্য। এইবোৰ দৃশ্য আগতে ভিডিঅ'ত মুম্বাই, দিল্লী আদি চহৰৰ ভিডিঅ'ত দেখিবলৈ পাওঁ, কিন্তু এতিয়া যোৰহাটতে দেখিবলৈ পাইছোঁ। ইয়াৰ পিছত আমি পাৰ্কৰ পৰা ওলাই আহিলোঁ। মানুহজনেও ক'লে যাওঁ, দেৰি হৈছে বহুত বুলি, আৰু পাৰ্কখন বন্ধ কৰিবলৈ হ'ল। পাৰ্কখন 9টা বজাত বন্ধ কৰে, মানুহবোৰ সেইকাৰণে চব ওলাই আহিছে। তাৰপাছতে আমি ওলাই আহি বাহিৰলৈ আহিলোঁ। বাহিৰৰ পৰা পাৰ্কখন দেখিবলৈ বহুত ধুনীয়া। মানুহবোৰ ইমান হৈছে চাওকচোন, গোটেই মানুহবোৰে দেখি মানে আচৰিত হৈ গৈছোঁ, ইমান মানুহ হৈছে। আৰু পাৰ্কখনৰ ইয়াত টিকেট কটাৰ কাৰণে কাউণ্টাৰ ৰখা হৈছে, কিন্তু আমি যাওঁতে টিকেট কটা হোৱা নাছিলে, ফ্ৰীকৈ চাবলৈ দিছিলে। আৰু ইয়াৰ পাৰ্কখন